এজন অৱসৰপ্ৰাপ্ত শিক্ষকৰ প্ৰশংসনীয় পদক্ষেপ। নিবনুৱা যুৱক-যুৱতীসকলক উৎসাহিত কৰিবলৈ খেতি কৰিলে বেলি ফুলৰ। সময়ৰ সদ্ব্যৱহাৰ আৰু নিবনুৱা যুৱক-যুৱতীক অনুপ্ৰেৰণা যোগোৱাৰ মূল লক্ষ্য এইগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ। এই অৱসৰপ্ৰাপ্ত শিক্ষকজনৰ ঘৰ ধিঙৰ চমুৱা গাঁৱত। নাম ভৱকান্ত বৰা। 40 বছৰে শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত নিয়োজিত হৈ বহু যুৱক-যুৱতীক শিক্ষাদান কৰি অৱসৰ গ্ৰহণ কৰাৰ পিছতো যে এইগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে এতিয়া হৈ পৰিছে এক আদৰ্শ। কাৰণ এইজন শিক্ষকে কৰিছে 2 বিঘা মাটিত বেলি ফুলৰ খেতি। খেতি চাবলৈ এতিয়া ভিৰ কৰিছে যুৱক-যুৱতীসকলে। বহুতে আকৌ উঠিছে চেলফি। আনকি বহু যুৱকে বেলি ফুলৰ খেতি কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। শিক্ষকজনৰ আহ্বান, কৰোনা সৃষ্ট পৰিৱেশত ঘূৰি ফুৰাতকৈ নিজৰ বাৰীৰ খেতিডৰাত মনোযোগ দিয়ক। কৃষি কাৰ্যত মনোনিৱেশ কৰিলে কৰোনাৰ পৰা ৰক্ষা পোৱাৰ লগতে আৰ্থিকভাৱেও লাভৱান হ'ব। এইজন অৱসৰপ্ৰাপ্ত শিক্ষকৰ এনে মহান উদ্দেশ্যক সকলোৱে প্ৰশংসা কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, DNA নিউজ।